নমস্কাৰ সকলোকে স্বাগতম জনাইছো যতীন মিলি অফিচিয়েল ইউটিউব চেনেললৈ। আজি আমাৰ ইউটিউব চেনেলৰ মজিয়াত আছে এগৰাকী কৃত্ৰিমান ছাত্ৰ আৰু ছাত্ৰগৰাকীয়ে তিয়কৰ ৰেণু বৰা মেমৰিয়েল একাডেমীৰ পৰা 4টা বিষয়ত লেটাৰ সহ উত্তীৰ্ণ হৈছে। গতিকে আমি আনন্দিত হৈছোঁ আৰু আমি সুখ অনুভৱ কৰিছোঁ। আৰু সেই ছাত্ৰগৰাকীক মই পোনে পোনে চিনাকি কৰি দিব বিচাৰিছোঁ। সেই ছাত্ৰগৰাকীৰ নাম হৈছে মলয় পৱন টাউন। আৰু মলয় পৱন টাউট হৈছে জাজিমুখৰ বালিমাহী চাপৰিৰ স্ৰষ্টা ললিত টাউটৰ সুযোগ্য পুত্ৰ। আৰু সেই কৃতি ছাত্ৰগৰাকীৰ লগত আজি কিছু মত বিনিময় কৰিম, কিছু কথা পাতিম। মই পোনপ্ৰথমতে ছাত্ৰগৰাকীৰ পৰা জানিব বিচাৰিম, তোমাৰ এই ফলাফলক লৈ তুমি সুখী নে? সুখী। আৰু এই ফলাফলৰ ক্ৰেডিট তুমি কাক কাক দিবা? মোৰ বন্ধু বান্ধৱ ক'বলৈ গ'লে মাধুৰ্য বৰা আৰু মোৰ মা দেউতা আৰু আমাৰ কলেজৰ প্ৰিন্সিপাল তুমি পঢ়া শুনাৰ উপৰিও তুমি আন কি কাম তুমি কৰি ভাল পোৱা? আন কাম বুলি ক'বলৈ গ'লে মোৰ কিছুমান মিউজিক যিটো চিষ্টেমটো, মোৰ মিউজিকটো বহুত বেছিকৈ ভাল লাগে। গান হওক, এনেকুৱা বাজনা ঢোল চোল বজোৱা হওক, কিবা এনেকুৱা নেগেৰা বজোৱা, তবলা বজোৱা, তেনেকুৱা ক্ষেত্ৰত মানে বেছি আকৰ্ষিত সোমাই আহিব দেখিলে। আৰু সেইবোৰেই মোৰ মানে তুমি কোনটো বিষয়ত অনাৰ্ছ লৈ পঢ়িম বুলি ভাবিছা? মই আগলৈ BA পঢ়াৰ লৈছোঁ। তাৰপিছত মই মেজৰ ল'ম পলিটিকেল ল'ম বুলি ভাবিছোঁ। পলিটিকেল ভাল পাওঁ মানে। ভৱিষ্যতে ৰাজনীতিবিদ হোৱাৰ সপোন আছে নেকি? তেনেকুৱা একো নাই, জাষ্ট সিহঁতৰ মানে ৰাজনীতিৰ পথটো চাবলৈ মোৰ আছে মানে। অতি সুন্দৰ। মলয় পৱন টাউটে পলিটিকেল ছায়েন্সত অনাৰ্ছ কৰাৰ কথা কৈছে। ইয়াৰ পিছতেই মলয় পৱন টাউটৰ পৰা মই পুনৰ জানিব বিচাৰিম যে তুমি ভৱিষ্যতে কি হোৱাৰ সপোন পুহি ৰাখিছা? BA কমপ্লিট কৰাৰ পিছত এনেকুৱা সৈনিক বিষয়ত যোৱাৰ মানে মোৰ এটা সপোন আছিলে, আগৰ পৰা আছিলে, এতিয়াও আছে। চেষ্টা কৰোঁ, সৈনিক যদি হ'ব নোৱাৰোঁ তেতিয়া নিশ্চয় বেলেগ কিবা হ'ব লাগিব। ভাবিছোঁ সৈনিক হোৱাৰ ধাৰণাটো ভাবি আছোঁ। প্ৰিয় বন্ধুবৰ্গসকল, মলয় পৱন টাউটৰ সপোন হৈছে এগৰাকী সেনাবাহিনী হোৱা, অৰ্থাৎ নিজৰ দেশক ৰক্ষা কৰাৰ আপোনাৰ সপোন পুহি ৰাখিছে। গতিকে মলয় পৱন টাউটৰ এই সপোন বাস্তৱিকতে সাৰ্থক হওক আমি কামনা কৰিছোঁ। কিন্তু সেই অধ্যয়ন তুমি কেনেকৈ চলাই গৈছিলা? অৰ্থাৎ যিহেতু 4টা বিষয় লেটাৰ পাবলৈ হ'লে ছাত্ৰগৰাকী নিশ্চয় যথেষ্ট কষ্ট কৰাৰ প্ৰয়োজন আছে, আপোনাৰ অনুশীলনৰ প্ৰয়োজন আছে। তোমাৰ অধ্যয়নৰ যিটো আপোনাৰ অনুশীলন, এই অনুশীলন কেনেকৈ চলাই গৈছিলা? অধ্যয়ন মই একচুৱেলি ক'বলৈ গ'লে মোৰ বন্ধু বান্ধৱ যিসকল আছে সিহঁতে বহুত মোক সহায় কৰিছিলে এইবোৰ ক্ষেত্ৰত, যে ভালকৈ পঢ়িবলৈ। আৰু মানে ৰেণুবাত পঢ়ি থকা সময়ত যিমান মোৰ নম্বৰ আগত ইমান ভাল নাছিলে, একচুৱেলি ক'বলৈ গ'লে ইমান এটা নম্বৰ দিব মানে মই পাবলৈ সক্ষম নহৈছিলোঁ। তেনে ক্ষেত্ৰত মোৰ লগৰ সমনীয়া হ'লে মোক সহায় কৰিলে, মোক ক'লে যে ভালকৈ পঢ়, তুমি পাৰিবা। তো সেইটো কাৰণে মই দিনটোত এনেকৈ অকণমান ঘূৰা ফুৰি বেছি কৰোঁ বাৰু মই। তাৰপিছত ৰাতি অকণমান সময় ভালকৈ পঢ়োঁ আৰু তেনেকৈ আৰু। আচলতে মলয় পৱন টাউটে একে বহাতে 6-7 ঘণ্টা বহি নপঢ়ে, কিন্তু যিখিনি সময় পঢ়ে সেইখিনি সময় নিৰাইকৈ পঢ়ে আৰু আটোমটোকাৰিকৈ পঢ়ে। গতিকে মলয় পৱন টাউটৰ আজি কৃতিত্বৰ আঁৰত আছে মলয় পৱনৰ কষ্ট, মলয় পৱনৰ কঠোৰ সাধনা জড়িত আছে।